Hello everyone, মই আপোনালোকৰ মাজত আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আহিলো। আজি মই বনাইছো মাছৰ আঞ্জা। আজি মই এয়া দেখিছে বৰলীয়া মাছ ফ্ৰাই কৰিছো আৰু কাৱৈ মাছ। আজি মই কাৱৈ মাছৰ সৈতে সৰিয়হ দি আঞ্জা এখন বনাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। এয়া মই ফাৰ্ষ্টত সৰিয়হ লৈছো, তাৰ পিছত এয়া নহৰু, সৰিয়হ, নহৰু, আদা আৰু জলকীয়া মিক্সিত পিছি লম। মছলাখিনি পিছি লোৱাৰ পিছত এতিয়া মই কেৰাহীত তেল দি দিলোঁ আৰু তেলখিনি গৰম হোৱাৰ লগে লগে মই পিঁয়াজো দি দিলোঁ। পিঁয়াজখিনি অকণমান কালাৰ চেঞ্জ হোৱাৰ লগে লগে মই ইয়াত পিছি থোৱা মছলাখিনিও দি দিছোঁ আৰু এইখিনি অকণমান সময় ভাজি ল'ম নিমখ হালধি দি পেলাই। মছলাখিনি বহুত সময় ভজা হৈ গ'ল মোৰ অলৰেডি। এতিয়া মই পানী অকণমান দি পেলাই এইখিনি আৰু অকণমান সময় ভাজি ল'ম। সৰিয়হ মছলাখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াত পানী দি দিছোঁ, গৰম পানী, আৰু পানী আপোনালোকে বহুত বেছিও দি নিদিব। এতিয়া মই ইয়াত কাৱৈ মাছ কেইপিচো দি দিছোঁ। এতিয়া এইখিনি অকণমান সময় উতলিবলৈ দিম এনেদৰে। এতিয়া মই অকণমান জিৰা পাউডাৰ দি দিছোঁ আৰু অকণমান গৰম মছলা, আৰু বেছি বেলেগ একো মছলা সেনেকৈ নাই দিয়া। মই এইখিনি মছলা দিছোঁ আৰু এইখিনি উতলাৰ পিছতে আমাৰ মাছৰ আঞ্জাখন একদম ৰেডি হৈ যাব। এয়া দেখিছে মাছৰ আঞ্জা একদম ৰেডি হৈ গ'ল, ডাঠ হৈ গ'ল, পানীখিনি শুকাই। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে প্লিজ মোক জনাব, আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইটো আছিলে মাছৰ আঞ্জাৰ পাৰ্ট 1, তো পাৰ্ট 2 সোনকালে মই লৈ আহি আছোঁ। আপোনালোকে চাই থাকিব। থেংক ইউ।